মই ইউপিপিএল দলৰ ফাউণ্ডাৰ প্ৰেছিডেণ্ট আছিলোঁ আৰু যোৱা সময়ত ইউপিপিএল দলৰ হৈ বহুত সক্ৰিয়ভাৱে কাম কৰিছিলোঁ। সক্ৰিয়ভাৱে কাম কৰি পেলাই আজি মই মানে TCLC ভাইচ চেয়াৰমেন হিচাপে কাম কৰিছিলোঁ। তথাপিও আমাৰ আজি যে মই মানে বিজেপিত আহিবলগীয়া হ'ল, ইয়াত বহুখিনি কথা ইয়াতে সাঙুৰি আছে। ইয়াৰ ভিতৰত মই গোটেইখিনি কথা আজি ক'ব বিচৰা নাই। সময় আহিলে মই গোটেইখিনি কথা আপোনালোকৰ মাজত দাঙি ধৰিম। তো কথাটো হ'ল ইউপিপিএল দলত থাকি পেলাই আমাৰ যিখিনি শুক্লাই চেৰফাং পৰিষদীয় সমষ্টিৰ কথাত লৈ পেলাই মই ক'ব বিচাৰিছোঁ। শুক্লাই চেৰফাং পৰিষদীয় সমষ্টিৰ যে আমাৰ ইউপিপিএল দলৰ যিবিলাক নেতৃত্বই আমাৰ দলক নেতৃত্ব দি আহিছিলে, এখেতসকলৰ চিন্তাধাৰা আৰু কাম কৰাৰ যিখিনি ডিচিপ্লিন, এই ডিচিপ্লিনক মই একদমবাৰে মানে মুঠেই ভাল পোৱা নাছিলোঁ। আৰু ইয়াৰ কাৰণে আজি মই ইউপিপিএল দল শুক্লাই চেৰফাং কমিটিৰ পৰা মই পদত্যাগ পত্ৰ দি পেলাই আজি বিজেপি দলত যোগদান কৰিবলৈ খুলিছোঁ। তো অনাগত দিনত বিজেপি দলত থাকি পেলাই আমাৰ এই অঞ্চলৰ এই সমষ্টিৰ উন্নয়নৰ কাম কৰাৰ কাৰণে বা সমাজক সেৱা আগবঢ়াৰ কাৰণে মই উঠি পৰি লাগিম আৰু মনোযোগ দি পেলাই কাম কৰিম বুলি আজি বিজেপি দলত মই যোগদান কৰিছোঁ। মই আমাৰ BTR সন্মানীয় প্ৰমোদ বড়ো এখেতৰ যি নীতি আৰু আদৰ্শ, এই নীতি আৰু আদৰ্শৰ ওপৰত মোৰ ক'বলগীয়া নাই। খালি আমাৰ শুক্লাই চেৰফাং সমষ্টিৰ যিবিলাক নেতৃত্বই আজি ইউপিপিএল দলক নেতৃত্ব দি আছে, এখেতসকলৰ নেতৃত্বৰ ওপৰত মোৰ লগত কোনো এটা মানে খাপ খোৱা মই আজিলৈ দেখা নাপালোঁ। ইয়াৰ কাৰণে আজি মই বিজেপি দলত যোগদান হ'বলৈ বাধ্য হ'লোঁ। বহুত কাৰ্যকৰ্তাসকলে ইউপিপিএল দলৰ ওপৰত আস্থা আৰু ভৰসা হেৰাইছে। বিজেপি দলত সকলোৱে ধাৱবান হোৱাৰ কাৰণে প্ৰস্তুতি হৈ আছে। এতিয়া 10জন সদস্য আমি জইন হৈছোঁ। ইয়াৰ পিছত ক্ৰমান্বয়ে বহুত কাৰ্যকৰ্তা আহিবৰ কাৰণে ৰেডি হৈ আছে। শুক্লাই চেৰফাং সমষ্টিৰ সন্মানীয় EM এখেতৰ অৰণ্য নাৰ্জাৰী ডাঙৰীয়াই যোৱা সময়ত যিখিনি ৰাইজৰ সেৱা আগবঢ়াইছে, ইয়াক দেখি পেলাই নথৈ আনন্দ হৈছোঁ আৰু এখেতে অনাগত দিনতো ৰাইজৰ কাৰণে খুব ভাল কাম কৰিব পাৰিব বুলি আমি আশাবাদী। গতিকে ইয়াৰ কাৰণে এখেতৰ আদৰ্শক লৈ পেলাই আমি কাম কৰিবৰ কাৰণে আজি বিজেপিত যোগদান কৰিছোঁ।